ইচ্ছাশক্তি আৰু নিয়ন্ত্ৰণৰ ওপৰত আমাৰ মানৱ জীৱনটো চলি থাকে। আমি নিজে খং উঠিব নিবিচাৰোঁ, কিন্তু হঠাৎ খং উঠি আহে। ৰাতিপুৱা শোৱাপাটিৰ পৰা সোনকালে উঠিব খুজিও বিচনা এৰিব নোৱাৰোঁ, কাৰণ আমাৰ এলাহে আমাক হেঁচা মাৰি ধৰে। আৰু ওজন কমাবলৈ বা নিজৰ স্বাস্থ্যটোক ভালে ৰাখিবলৈ বাবে দৈনিক ব্যায়াম কৰিব খুজিও আজি কৰিম কালি কৰিম বুলি এলাহে সদায় বাধা দি আহিছে। কেতিয়াবা এনেকুৱা লাগে যেন গোটেই জীৱনটো এলাহে আমাক বশ কৰি পেলাইছে, নহয় জানো বাৰু? কিছুমান বেয়া কাম নকৰোঁ বুলি ভাবিও মনৰ অধীন হৈ সেই কামটো কৰি পেলাওঁ। আমাৰ মন, ইচ্ছা আৰু এলাহে আমাৰ জীৱনটো নিয়ন্ত্ৰণ কৰি ৰাখিছে। বহুতো এনেকুৱা লোক আছে যিয়ে ভাবে যে আজিৰ পৰা আৰু মদ নাখাওঁ, কুসং এৰিম, কিন্তু কেইবাদিনলৈ নোখোৱাকৈ থাকি আকৌ সেই আগৰ অৱস্থালৈ ঘূৰি আহে, নহয় জানো বাৰু? দৰাচলতে তেওঁলোকে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু ইচ্ছাশক্তিয়ে আমাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলায়। আহক আজি আমি আলোচনা কৰোঁ কিছু সৰু সৰু টিপছ যিয়ে আমাৰ ইচ্ছাশক্তি মজবুত কৰি ৰাখিব। ধৰি লওক আপুনি দিনৰ দিনটো টিভি বহুত চায়। টিভি চোৱাটো কমাব খুজিছে বা বিনা কাৰণত খং উঠিছে। আপুনি মাত্ৰ ভাবক যে আপুনি 5 মিনিট বা 10 মিনিট বা 1 ঘণ্টা খং নকৰাকৈ থাকিব। বা যিবোৰ আপোনাৰ বদ অভ্যাস সেইবোৰ আপুনি কিছু সময় পিছত কৰিম বুলি সেই সময়খিনিৰ বাবে নিজৰ ইচ্ছাশক্তিক জোৰ দিব লাগিব। এনে কৰিলে আমাৰ মগজুৱে ইংগিত দিব যে কামটো অলপ সময়ৰ পিছত কৰিলেও হ'ব। যেতিয়া মনত ভাৱ আহে যে এই কামটো কৰিব লাগে, তেতিয়া মনক বুজনি দিব যে সেই বদ অভ্যাসবোৰ আপোনাৰ বাবে কিমান ক্ষতিকাৰক। আমাৰ মাজত কিছুমান এনেকুৱা লোক আছে যে শুই উঠি নিজৰ বিচনাখন পাৰিব টান পায়, বা ভাত খাই বৈ উঠি বাচনখিনিও পিছলৈ ধুবলৈ থৈ আহে। এই সৰু সৰু কামবোৰ কৰিবলৈ কিমাননো সময় লাগে? খুব বেছি 3 পৰা 4 মিনিট। তথাপিও আমাৰ এলাহৰ বাবে কামবোৰ পিছলৈ থৈ দিওঁ। যদি আপুনি সকলোবোৰ সময়তে কৰিব পাৰিছে, তেন্তে বুজিব যে আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিছে। নিজৰ মনটো নিজেই স্থিৰ কৰিব লাগিব। দৈনন্দিন এই অভ্যাসৰ ফলত চাব যে আপোনাৰ জীৱনটো এক সুন্দৰ দিশত গতি কৰিছে। মাত্ৰ আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব শিকিব লাগিব। নিজৰ বেয়া অভ্যাসবোৰ নিজেই আঁতৰাব লাগিব, তেতিয়াহে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিব। নিজৰ বেয়া অভ্যাসবোৰ নিজে আঁতৰাবই লাগিব, কাৰণ এদিন দুদিনকৈ বাঢ়ি বাঢ়ি এলাহে আমাৰ গোটেই শৰীৰটোকে বশ কৰি পেলাব। আৰু যেতিয়া বশ কৰি পেলাব, গোটেই শৰীৰটোত শূন্যত জীয়াই থকা যেন লাগিব। গতিকে এলাহে বশ কৰাৰ আগেয়ে আমি নিজেই সজাগ হ'ব লাগিব, কাৰণ এলাহে আমাক একো দিব নোৱাৰে শূন্যতাৰ বাহিৰে। সেইকাৰণে এলাহত আপুনি একো কামেই থৈ নিদিব। সময়ৰ কাম সময়ত কৰিব, সময়ক সৎব্যৱহাৰ কৰিব। যদিহে ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট বক্সত আপোনালোক সকলোৱে লিখিবচোন যে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। মোৰ ভিডিঅ'বিলাক চাই ভাল পায় নে বেয়া পায় কমেণ্টত লিখিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি ইমানেই। ধন্যবাদ।